আজি উঠি আহিয়ে দেখিছোঁ মায়ে বৰষুণখনত কলপাত কাটি আছে জংঘলৰ পৰা। মই বোলো কি কৰিবা, বেহুৱা বনাব বোলে মামাৰ ভোজত খুৱাবৰ কাৰণে। এয়া দেখিছে ক'লা সৰিয়হ ৰাতিয়ে আহি ধুই মেলি থৈছিলে ফেনৰ তলত। তাৰপৰা কেৰাহীত অলপ অলপকৈ ভাজি পিচি আছে। পাপৰি আণ্টিও সহায় কৰি আছে। মই ভালেই পালোঁ নহয়, কাৰণ বেহুৱা কেনেকৈ বনাই আজিলৈকে জানা নাছিলোঁ। আজি বোলো শিকি ল'ম। মায়ে মিলাব লওঁতে আহি পালে ববিতা আণ্টি, ববিতা আণ্টিকে নিমখ দিলে। তাৰপৰা কেঁচা জলকীয়া নাই কাৰণে ঘৰৰে শুকান জলকীয়াটো পিচি এনেকৈ চালি দিছে। আপোনালোকৰ পিনে পিছে এইটো কি কয়? আমি বেহুৱা কওঁ, কিছুমানে খাৰলি কয়, আৰু ক'ৰবাত পানী টেঙা কোৱাও শুনিছোঁ দেই। এতিয়া দেখিলে খাৰ দিলে, এইটো ক'লা খাৰ হয় দেই, মায়ে চাকি বোলে কিবা বগা কৰি থৈছে। আৰু তাৰপিছত দি দিলে মিঠাতেল আৰু ভিনেগাৰ। একেবাৰে সহজচোন নহয়নে? কিয় খুৱাই আছে জানেনে? মামাই খাই ভাল পাইছিলে বেহুৱা, আৰু মামাহঁত হৈছে সংঘৰীয়া, সেইকাৰণে মাছ মাংস নোখোৱাই, ভেজৰ আইটেমবোৰে খুৱাব। আৰু মায়ে নিজৰ হাতেৰে বোলে বনাব, সেইকাৰণে এয়া বনাই আছিল। কলপাতখিনি ময়ে সেকি দিলোঁ বাৰু। এতিয়া লাডু বান্ধি দিলে। ইমান সহজ নহয়নে? কেনেকুৱা লাগিল বাৰু ভিডিঅ'টো?